নমস্কাৰ, মই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কণীৰে বনোৱা এটা চিম্পল ৰেচিপি। আহকচোন কিদৰে বনাইছোঁ মই। ইয়াত মোক লাগিব পিঁয়াজ, জলকীয়া, বিলাহী, নহৰু, আদা, বইল কণী। কণীটো মই কাটা চামুচখনেদি সহায়ে এনেদৰে ভাঙি ল'ম। এয়া মোৰ ভাঙা হৈ গৈছে। এতিয়া মই কেৰাহী এটাত তেল অলপ দি দিছোঁ। পিঁয়াজ জলকীয়াখিনি দি দিছোঁ, ভালদৰে ভাজি ল'ম। এতিয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া মই নিমখ অলপ দিছোঁ যাতে বিলাহীখিনি গলি যায়। আধা চামুচতকৈ কম দিছোঁ নিমখ। এতিয়া মই নহৰু আদাখিনি দি দিছোঁ। ভালদৰে মিলাই লোৱাৰ পিছত মই ইয়াত দিছোঁ হালধি, জলকীয়া গুড়ি সৰু চামুচে এচামুচ, ভালদৰে মিলাই লৈছোঁ। এয়া মোৰ বিলাহীখিনি গলিবলৈ ধৰিছে। এতিয়া মই বইল কৰা কণীখিনি, ভাঙি লোৱা কণীখিনি দি দিছোঁ। ইয়াত মিলাই লৈছোঁ ভালদৰে, শুকান হোৱাকৈ ভাজি লৈছোঁ। ইয়াত এতিয়া মই দিম গৰম মছলা। সৰু চামুচেৰে আধা চামুচতকৈ অকণমান কম গৰম মছলা দিছোঁ। এয়া মোৰ ৰেডি হৈ গৈছে। এনেদৰে বনাই খাবচোন আৰু খাই কেনেকুৱা লাগিছে কমেণ্টত জনাব। এতিয়া মই নেমু অকণ চেপি দিছোঁ ইয়াত, তেতিয়া খাবলৈ বহুত ভাল লাগে। আৰু লাইক কৰিব ভিডিঅ'টো চাই ভাল লাগিলে। আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।